হেল্ল' বন্ধুসকল, আজি আপোনালোকক দেখুৱাম যে আপোনালোকে এয়াৰটেল ৱাইফাইৰ লগতে এয়াৰটেল টিভি কানেকশ্যনো লৈছে, দুইটা বাণ্ডল সহকাৰে লৈছে। কিন্তু এই বাণ্ডলটো এতিয়া আপোনালোকে আনবাণ্ডল কেনেকৈ কৰিব, দুইটা বেলেগ বেলেগ ছেপাৰেট কেনেকৈ কৰিব, তো আপোনালোকে এতিয়া ৰিচাৰ্জ কৰিবলৈ গ'লে দুইটা একেলগ কৰিব লাগে। তো দুইটা বেলেগ বেলেগকৈ ৰিচাৰ্জ কৰিবলৈ হ'লে আপোনালোকে বাণ্ডলটো আনবাণ্ডল কৰিব লাগিব। কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখুৱাই দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি প্ৰথমতে যাব লাগিব এয়াৰটেল থেংকছ এপত। এয়াৰটেল থেংকছ এপ, এয়াৰটেল ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপুনি যাব লাগিব মেনেজ অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত এয়াৰটেল ব্লেক পেমেণ্ট ডেট ইন 7 days, এয়াৰটেল ব্লেকত ক্লিক কৰিব। এয়াৰটেল ব্লেকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটোত ক্লিক কৰিব, মেনেজ চাৰ্ভিছত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে এডিট অপশ্যন দেখিবলৈ পাব, এডিটত ক্লিক কৰি দুটা আনটিক কৰি দিব। দুটা কৰি দিলে এতিয়া প্ৰচিড উইথ চেঞ্জ তাত ক্লিক কৰিব। তাৰপিছত লছ ছেভিঙত ক্লিক কৰিব। ৰিভিউইং সার্ভিস টেল আস, আর এটা কারণ দৰ্শাবছে কিয় আপোনালোকে এই দুটা বেলেগ বেলেগ কৰিব বিচাৰে। মই দিলো নেভাৰ ৰেকৰ্ড ডিটেইলছ, মোৰ ডিটেইলছৰ প্ৰয়োজন নাই, সাবমিট কৰি দিলো। তাৰপিছত আপোনালোকৰ যেটো প্লেন আছিল ই উইল লছ 149 পাৰ মান্থ। তাৰপিছত আপোনাৰ যিখিনি বেলেঞ্চ আছিল এই বেলেঞ্চটো দিব লাগিব, তেতিয়াহে আপোনালোকৰ এই নেক্সট বাৰ আপুনি বেলেগ বেলেগকে ৰিচাৰ্জ কৰিব পাৰিব। তো মোৰ যিখিনি বাকি হৈছে ৰিচাৰ্জখিনি এইখিনি আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। মই এতিয়া এইটো ক্লিয়াৰ কৰিম, যিখিনি বেলেঞ্চ আছে। ইণ্টাৰ অটিপি এণ্ড পে, এটাত ক্লিক কৰিম। এটাত এটা অটিপি আহিব, অটিপি আহিছে, কনফাৰ্মত ক্লিক কৰিম। কনফাৰ্মত ক্লিক কৰাৰ পিছত এতিয়া 954 পেমেন্ট কৰিব লাগিব। পে 954 ফোন পে যাম। মই পেমেন্ট কৰি দিও। পেমেন্ট সাকসেস হল। Request in progress. We have received your request to modify Airtel Black plan. We will notify you when it's done. এইটো লগে লগে নহয়, যেতিয়ালৈকে আপোনাৰ মডিফাই হ'ব তেতিয়ালৈকে মোক মেছেজৰ জৰিয়তে জনাব। তো এনেকুৱাকৈ আপুনি নেক্সট বাৰ ৰিচাৰ্জ কৰিলে আপুনি এতিয়া বেলেগ বেলেগকৈ ৰিচাৰ্জ কৰিব পাৰিব, দুইটা একেলগে ৰিচাৰ্জ কৰিব নালাগে। তো এনেকুৱাকৈ আপুনি এয়াৰটেল ৱাইফাই যিটো বাণ্ডল সেইটো আনবাণ্ডল কৰিব পাৰিব। তো এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।